নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক জীৱ বিজ্ঞানৰ কেইটামান শব্দৰ দেখুৱাব লৈছোঁ। যিকেইটা শব্দৰ হয়তো তোমালোকে নিজৰ পাঠ্যপুথিত পাইছা, গতিকে সেই শব্দকেইটা আজি মই তোমালোকক দেখুৱাই দিওঁ, কাৰণ এই শব্দকেইটাৰ বিভিন্ন ধৰণৰ কম্পিটিশ্যনমূলক এক্সামত আহে, গতিকে মই এতিয়া দেখুৱাব লৈছোঁ। প্ৰথম শব্দটো হ'ল অন্তৰ্গঠন অধ্যয়ন, অৰ্থাৎ জীৱ বিজ্ঞানৰ এটা শব্দ হৈছে অন্তৰ্গঠন অধ্যয়ন, যাৰ ইংৰাজী নাম হৈছে এনাটমি। অৰ্থাৎ এই এনাটমি শব্দটোৰ অৰ্থটো হ'ল জীৱৰ অন্তৰ্ভাগত থকা অংগসমূহৰ অধ্যয়ন। যেনে তোমালোকে এই চিত্ৰটো দেখিছা যে জীৱৰ অন্তৰ্ভাগত থকা অংগসমূহৰ অধ্যয়ন কৰাটোৱে হ'ল এনাটমি। ইয়াৰ পিছৰ শব্দটো হ'ল এণ্টম'লজি, অৰ্থাৎ পতংগবিদ্যা। তাৰমানে কীট পতংগৰ বিষয়ে অধ্যয়ন কৰাটোৱে হ'ল পতংগবিদ্যা, অৰ্থাৎ এণ্টম'লজি। যেনে পখিলাৰ, মৌমাখি, জীয়াৰ ইত্যাদি। ইয়াৰ পিছৰ শব্দটো হ'ল এপিকালচাৰ, যাৰ অৰ্থ হৈছে মৌ পালন। মৌ আৰু মৌ পালনৰ ক্ষেত্ৰখনক কোৱা হয় এপিকালচাৰ।